হে গাইছ, এটা নতুন ভিডিঅ'ৰ সৈতে এটা নতুন যাত্ৰাত মই ওলাইছোঁ যাব। তো এই যাত্ৰাটো হ'ব আকৌ এবাৰ শিৱসাগৰলৈকে। তো আজি মই এতিয়া ওলাই দিলোঁ, এতিয়া আপোনাৰ প্ৰায় 6:30-7টা বাজে। তো মোৰ ট্ৰেইন আছে আপোনাৰ 9টাত। তো মই এতিয়া গৈ আছোঁ গণেশগুৰিলৈকে। এতিয়া লগবিলাক আছে, সিহঁতৰ লগত যাম মই গুৱাহাটী ষ্টেচন। আকৌ এবাৰ আপোনালোকক শিৱসাগৰ যাত্ৰা দেখাম, মানে কিছুমান যদি থাকি গৈছিল সেইবিলাক এইবাৰ দেখা হ'ব। তো বলক মোৰ লগত। এতিয়া মই পাহাৰৰ পৰা নামি আছোঁ, ইয়াৰ পৰা মই বৰবাৰী যাম, বৰবাৰীৰ পৰা ডাইৰেক্ট যাম গণেশগুৰি। এই লগকেইটা আছে তাতে ৰখি, তো তাতে লগ পাই আছোঁ। লগৰকেইটাই এই তলত ৰখি ফোন কৰি আছে, এতিয়া মই যাই আছোঁ, এই তাতে ৰখি আছে এইকেইটাই তলত। তো তাক গেলি যাই লওঁ, আছে নাই লিফ্ট আছে, আজি লিফ্ট আছে কপালত। তো মই আহি পালোঁ আপোনাৰ গণেশগুৰি। ইয়াতে মোৰ লগৰকেইটা ৰখি আছে আৰু দুটা আহিবা বাকী আছে। এহেঁতে কিবা বস্তু আনিব গৈছে। তা আমি এতিয়া উবেৰ বুক কৰি যাওঁ আৰু ইয়াৰ পৰা উবেৰত উঠি লৈছোঁ, এইখন গৈ আছোঁ এতিয়া। ইয়াত ৰেডি না? একদম ৰেডি ভাই, একদম ৰেডি। এইগিলা আমাৰ কলেজৰ চব, এইবিলাক আহিছে চব। এতিয়া ছাৰ আহিব আছে আৰু এজন ল'ৰা আহিব আছে। এই ছাৰহঁতে আহিলে নেকি? তো আৰু যাব পাৰোঁ আৰু চাওক এই বাহান, এইটো কৃষ্ণা, এই নদী শৰ্মা ক'ত? এই শৰ্মা, আমি উঠি লৈছোঁ আৰু এই যাই আছোঁ। চব বহি লৈছোঁ, চব চিটা চিটা বহি লৈছে, এইবিলাক চবে চিটা চিটা বহি লৈছে। চবে থৈ ল গাইজ, যাব লাগে। দেখা পাব আজি ভাল আছে, বহুত মনোৰঞ্জন বাকী আছে। গাইছে এই এখন মেল বহিছে আমাৰ, এইভাগে ব্ৰেণ্ড 9টা চব চব দেখাম, চব এই চব বহি আছে। এই দেৱা এই কল্যাণ ক'ত দিল? কল্যাণী কল্যাণী ক'ত? পাগলা হৈছে, দেখাম ৰ, এই পাগলা হৈছে এইটো। এইকেইটা আমাৰ ইয়াতে ৰচা গুচাই কি মাথা চাহ কেন উঠছি। এতিয়া কেইটামান আছে আৰু আগত এই বহি থাক এনে ক'ত গেল? এইকেইটা হৈ আছে, এনে ক'ত গেল? ছাৰহঁতক দেখা নাই। এটা গ্ৰুপ আৰু কেইটামান ক'ব গ'লে দুটা আছিল। ট্ৰেইনত ঘূৰি আছোঁ দিয়ক, আৰু কি কৰিম এতিয়া, আৰু ঘূৰি আছোঁ এটা ডিব্বাৰ পৰা এটা ডিব্বাত যাই কেনে অলপ ফুৰি আছোঁ আৰু যাই আছোঁ আমাৰ টাকা গেলি চলি টাকা গেলি। হা তোক দেখাম ৰ পহৰা, সেইটো কল্যাণ আমাৰ অলপ পহৰা দি আছোঁ। আমি মই চলিকেইটাক চাই আছোঁ, চাব লাগিব না কল্যাণ ভাও। এতিয়া মেম হাতত টাকা গেলি যাওঁ, তাতে আপি এটাই কি কৰি আছে চাওঁ, মেমহঁতে কি কৰি আছে চাওঁ। আমাৰ গচিপ চলি আছে, মেমহঁতে বুঢ়াই বহি লৈছে। আছে আৰু বাকী সিভাগে এনজয়মেণ্ট চলি আছে আৰু কেশৰ কেশৰ আমি এতিয়া খানা খাই এইবিলাক খানা খাই আছে।
খানা হৈ গ'ল কেনে এক্সপিৰিয়েঞ্চ কেনে দেখা যাই আছো আৰু টাইম আছে বহুত টাইম আছে আৰু বহুত চালা লগা আছে পেলাই দি এই আপোনালোকে চাব পাৰে এই চাওক দুটা পাইছে এটা মানে খোৱাই নাই এটাকে এই গুপচুপ চলি আছে বাগা নাই মাতৰ আৰু এইটো চাইডে চাৰে সত্ৰে হৈ আছে উঠি আৰু আমি এতিয়া পাইছোঁ আপোনাৰ কাপোৰ নাগালেণ্ড এই নাই সিভাগে নাই তাতে চেণ্ডেল এই ডিমাপুৰ ৰৈছোঁ এইটো নাগালেণ্ড ইয়াতে অলপ ৰখি দিছে গুড মৰ্ণিং তো আপোনালোকে চাব পাৰে এই আপাৰ আছে মোৰ চাহ বাগান যোৱাবাৰতো অলপ শুকানে দেখা পাইছিলোঁ এইবাৰ তাৰ চাহ বাগান পূৰা সেউজীয়া দেখা পাইছোঁ আৰু তো আমাৰ এইকেইটা এইবাৰ আছে আৰু বাকী মাহান উঠাই নাই আছেই তো যিকি নহওক চাহ বাগান চাওক এই ছানৰাইজটো দেখাম ৰ'ব যদি দেখা পাওঁ অ' মাই গড আপাৰ চাম আহিলে এইটো মেইন আৰু চাহ বাগান ভালকৈ গুড মৰ্ণিং হৈ গ'ল এই চাব পাৰে সূৰ্য ওলাই গ'ল মানুহবিলাক চলা ফিৰা কৰি আছে আমাৰ ব্যস্ততে বহি আছে এইকেইটা ইয়াতে এই কল্যাণতে খোলাক মেমতে আছে সেইটো চাইডে এন্তে চাহ খালা ময়ো চাহ খাই দিছে এই কি লৈছা চাহ তাহ খাই ল'লোঁ অলপ বহি লৈছোঁ এই লগৰকেইটা তাতে খাই আছে সিহঁতে এই ছাৰহঁতে তাতে চাহ খাইছে এইকেইটা দেখা পাইছে নাই দুটা থিয়া দি আছে ছাৰহঁতে জুমুকত দিব লগা নাই চাৰ টকাৰ কি এই ৰ এখন জুমুকত দিম এইয়া এটা তো আমাৰ আৰু বেছি টাইম নাই এইটো আমি মৰিয়ানী জংচন পাইছোঁ বেছি নাই আৰু পাম অলপ দেৰিকৈ এইভাগে আমাৰ গান চলি আছে মেল চলি আছে সোণোহঁতৰ চাই আছে চাই ফাইনেলি পাই গ'লো আপোনাৰ এই শিৱসাগৰ টাউন এই চব আমি নামি লৈছোঁ ইয়াতে এইবিলাক হ'ব দে কি হ'ব দে বেছি মুখি নাখিবি তাৰপিছত এতিয়া আমি ইয়াৰে পৰা বাছ লৈ হোটেললৈকে যাম ৰাওনা সেই এইবিলাক চব নামি লৈ আমাৰ এইটো হ'ল আপোনাৰ শিৱসাগৰ টাউন ষ্টেচন তো বাছত লগ পাইছোঁ তো আমি এই চাব পাৰে আপোনাৰ বাছত উঠি দিছোঁ আমাৰ চববিলাক তো আমি ইয়াৰে পৰা যাম আপোনাৰ হোটেললৈকে এই আগত সিহঁতে বহি আছে মই তাৰপিছত তো হোটেলত গ'লে যাই থাকোঁ শিৱসাগৰ টাউন এতিয়া আপোনাৰ এই হোটেল পালোঁ এইটো আমাৰ ৰুম বাকী ৰুম চুম গোটেই ঠিক কৰি আহিলোঁ এই ইমান আৰু ক'ত দেখাই থাকিম নৰি আৰু যি কি নহওক এতিয়া আমি ইয়াৰ পৰা ফ্ৰেছ হৈ লওঁ তন্ময় গা ধুইছে না তন্ময় গা ধুই আছে তো ইয়াৰ পৰা ফ্ৰেছ হৈ লৈ কিনে ব্ৰেকফাষ্ট খাম ব্ৰেকফাষ্ট খাই কিনে ওলাই যাওঁ এই খাব লৈছোঁ আমি বাকী তন্ময় কেনে এক্সপিৰিয়েঞ্চটো অলপ শুকান কাম কিন্তু চলাই লৈছোঁ আৰু দে উপায় নাই এই ক'ত গ'লে ফুৰ্তিকেইটা আছে না আছে তিনিটা মানুহ দুটা ফুৰ্তি আৰু এইটো বাটাৰ না বাটাৰ এটা বাটাৰ তিনিটাই চলাব লাগিব এই জীৱন কিবাকে সি ক'লেনে লেট্ৰিন গৈছে আমি খাই আছোঁ এতিয়া লেট্ৰিনত আছে আমি এতিয়া খাই আছোঁ ইয়াৰ এইটো কি ইংলিছ কুমুদ হাগা হ'ল নাই তাৰ য'ত দি আছোঁ আমি ওলাই লৈছোঁ আপোনাৰ এই মাখান আমাৰ চলি চব ওলাই লৈছে এতিয়া আমাৰ যাত্ৰা ইয়াৰ পৰা আৰম্ভ এই পৰাক কিবা এটা তোৰ এক্সপ্লেনেশ্যন দিছোন ট্ৰিপটোৰ কাৰণে হেৰি
এক্সপ্লেনেশ্যন বেলেগ নাই এতিয়া মানে আমাৰ মানুহবিলাকে চাই আছে ভাবিছে এইবিলাক কি নমুনা আহিছে ইয়াত চবে আমাকে চাই আছে বিয়া খাব যাব আনিছে এই মাহত আমাৰ তাতে টোটেল টিচাৰ আৰু ষ্টুডেণ্ট মিলাই 42টা দেখাইছো চবকে এটা এটাকে তাৰপিছত এতিয়া আমি যাই আছো আপোনাৰ ফুড আড্ডাত গাড়ী ধৰিব নহয় আমি এতিয়া খাম আমি এটা ব্ৰেকফাষ্ট কৰিম আমি এটা তো ব্ৰেকফাষ্টটো কৰি এই একে তলাতল ঘৰ ৰংঘৰ এইগিলা চাম যোৱাবাৰ দেখাইছো এইবাৰ আৰু চাব চবে খাই ল'লা এইবিলাক তো ইয়াতে চবকে পুৰি পৰঠা খুৱাই দিছোঁ এই কেনে খাই কেনে লাগছি ভাল লাগছি না এই নটি ক'ত গ'ল এই নটি এই দিগদাৰ উঠাম এই নটি কেনে খানা কেনে মজা কষ্ট ভাল লাগছি না খাই আফচোচ নকৰিবি কেনে এংকি এটা দিবা লাগে এতিয়া ইয়াৰ পৰা ওলাওঁ আমি পে'মেণ্ট কৰি আছোঁ ইভাগে কৰিলানে অ'কে বাই বাই আমি এতিয়া যাই আছোঁ আপোনাৰ এই আমাৰ বাছখনত বিহান চব উঠি লৈছি কি এইফালে চব উঠি লৈছি এতিয়া আমি যাই আছোঁ জেৰেঙা পথাৰ নাই কি চাব যোৱাবাৰতো দেখা নাই না জেৰেঙা পথাৰ এইবাৰ দেখাই আছোঁ অলপ জেৰেঙা পথাৰ যাব ন এইটো আহোঁতে সোমাইছোঁ যোৱাবাৰ দেখা নাছিল না এইটো দেখা নাছিল না এইবাৰ চাওক এইবাৰ আমাৰ গোটেই কলেজৰ গেং আহিছে গেং দৈত্য এই দৈত্য দি দৈত্য দৈত্য দি দৈত্য এই নিতু দৈত্য দি দৈত্য দৈত্য আমি এনেই দেখিলো এই দৈত্য কিনকে দিছি এইটো জেৰেঙা পথাৰ এইখন জেৰেঙা পথাৰ এইটো দেখা পাইছি না আজি জেৰেঙা পথাৰ দেখাই দিলোঁ এইটো এটা ৰুদ্ৰসাগৰ আগতে দেখাই দিছোঁ এইটো এতিয়া আমি যাই আছোঁ জয়সাগৰ পুখুৰী লেটছ গো যোৱাবাৰতো মই জয়সাগৰ পুখুৰীটো দেখাইছিলোঁ এইবাৰ এই লগৰ কেইটাৰ লগত আহিছোঁ এইকেইটা পিছফালে তো এইবাৰ আৰু এবাৰ দেখাই যাওঁ একো নাই এইটো চাওক হা এতিয়া পদুম ফুলৰ এই পদুম ফুলটো ফুলা নাই কিন্তু এইবিলাক পদুম ফুলৰ পাত তো অলপ ডাইৰেক্ট এই একেখন যোৱাবাজি আহিছিলোঁ মই তাতে ৰিজৰ্ট নাই কি বুলি কয় এখন আছে দেখাইছোঁ ৰ'ব আগত এই জয়সাগৰ পুখুৰীত এই ফটো উঠিলোঁ এই দেখাই নহ'ল এই যি ডাৱৰ এই বাছত মাতছি আৰু যাব লাগে বাছত গেলি তো যি কি নহওক এইটোৱে জয়সাগৰ পুখুৰী এই যোৱাবাৰ দেখা পাইছোঁ তথাপি এইবাৰ দেখাইছোঁ এই দেখিছি না ভেটফুল কি ধুনীয়া ভেটফুল আৰু এইবিলাক কপৌ ফুলৰ পাত এই যৌ এখন হ'ল আমাৰ বাছখন য'ত আমি আজি আৰু কালিৰ দিনটো ঘূৰিম তো এইবাৰ এই দিপৰাৰ ভাতটো ইয়াতে খাই আছোঁ অলপ তাতে ভাতটো খাই লওঁ নে কি বুলি কয় এইটো কিবা কয় নাচবে এইটো খানা খাই আছে আমাৰ খানা চলি অহা নাই আপেক এটাই খানা খাই আছে এতিয়া তাৰপিছত আমাৰ এই আপাক এটা এতিয়া ৰখি আছে আপাক এটাই খাব আৰু অলপ পিছত এই আপেক এটা খাই লওক তাৰপিছত আপাক এটাই খাব তাৰপিছত আমাৰ ভাত খা মই বহি লৈছোঁ খাই লওঁ এই আমাৰ আপাক এটা এইবাৰ খাই আছে দেখছি না এই পৰাগ ভাল লাগছি না দেখাই দিয়ক চবে খাই দিয়ক খাই লওঁ এতিয়া আমি আহিছোঁ এতিয়া কি তলাতল ঘৰক এই এইবিলাক কিবা কিবি কিনবা দাও দিছি চব দোকানত দিছি চব যোৱাবাৰ নিয়া নহ'ল নে আকৌ এইবাৰ নিব লাগিব এই খাই কি লোৱালো মই ধাৰত ল'ম দেই চবৰে পৰা ৱেলকাম বেক এগেইন ফ্ৰম তলাতল ঘৰ আকৌ এবাৰ তলাতল ঘৰত
এইবাৰ কলেজৰ লগত বলক এতিয়া বিহু চিজন না এতিয়া ৰংঘৰত বিহু দেখা পাম বুলি আহিলো কিন্তু আৰু নেদলাক আৰু যিয়ে নহওক এইটোকে চাওঁ আৰু কি দেখাম আৰু উপায়তো নাই এতিয়া অলপ পৰিৱেশটো ভাল লগা হৈছে ছাৰ তাকেতো তাকে ফুল এতিয়া নতুনকে দিছি একো নাই ফুল চুল নাই এতিয়া চাৰে কোৱাটো সঁচা এইকেইটা আমাৰ চব নিজৰ নিজৰ দেখছি না এবাৰ ফটো উঠাত ব্যস্ত গাইছ এবাৰ অলপ বেলেগ চাইডত যাম যোৱাবাৰ ইভাগে দেখাইছো না তো এবাৰ ইভাগে দেখাম এভাগে এনেকে এইটো চাইডে যাম ৰ তাতে এটা কিবা আছে চাই আহোঁ আৰে কিমান সোমব তল একবাৰ সোমাইছোৱে এইটো আৰু সেই আহোমৰ চিন হিচাপে তাতে বহিম তো জানতে দেখা পাইছে না ফটো উঠাম মই উঠছোৱে যোৱাবাৰ আৰু কি ফটো উঠিম সেইকাৰণে মই এনেকে সিভাগে এইগিলাখান গোটেই ঘূৰিলোঁ ভাল লাগছে মজা এটা গাড়ী মই ইভাগে লৈ ল'লোঁ মোৰ শিৱসাগৰৰ নিচানি এটা এতিয়া কিবা এটা খাই ল'লোঁ তাতে আইচক্ৰীম এনেকৈ এইটো গোলা ঘৰতে নোসোমাই এইবাৰ ইভাগে তালা ল'ব লাগে আকৌ এবাৰ ৰংঘৰৰ পৰা এইফালে আমাৰ আহি আছে ছাৰহঁতে লক লাষ্ট ভিউ এইটো ভিউ চাবৰ কাৰণে ৰংঘৰ চাই ওলালোঁ এতিয়া আমি যাই আছোঁ আমাৰ ৰুমলৈকে ডেষ্টিনেশ্যন ফাইনেল আজি আৰু নুঘূৰো ক'তো আজি আজি সমাপ্ত এন্তে আগত ইহঁতে আছে তো ইহঁতক লগ ধৰি একেলগে কিবা কিনি আছে ইয়াতে আমি চাব বলকচোন কি কিনি আছে ইহঁতে মই কিনছোঁ পৰাগেও কিবা লৈছে কি লৈছে ৰংঘৰ এটা লৈছোঁ সৰু চাই ঘৰৰ কাৰণে আৰু কি কিনা তোমাৰ কাৰণে লৈছোঁ ফাইনেলি এই মাত্ৰ ৰুমত সোমাইছোঁ এই কল্যাণ আৰু কিবা কিবি কল্যাণে এনেকৈ আৰু মোৰ লগত কিবা লাগি দিলোঁ ৰুমকেইটা চিজিল কৰি চলোহানক চব জেগাত থলোঁ মই মোৰ ৰুমত সোমাই লৈছোঁ কল্যাণতে কিবা কামত বাহিৰত গৈছে কল্যাণ তন্ময় আগতে ভাত পানী খাই উঠিলোঁ এতিয়া আমাৰ অলপ মানে আড্ডা অলপ বহিব এনজয়মেণ্ট হ'ব আৰু অলপ চিপছ টিপছ খাম কিবা কিবি কৰিম এনে গান চান বজাই কেনে যি কি নহওক এতিয়া অলপ কিবা এটা মেহফিল এটা হ'ব ভাল নালাগে এই আপাৰ আছামৰ ভাই আহি গ'লে তোৰ দীপজ্যোতি পাঠক এইটো এটা আমাৰ পাঠক বোলে মই কৈছিলোঁ আপোনালোকক আড্ডা দিয়া কিবা কিবি কথা পতা লগৰকেইটাৰ লগত কথা পতা এইগিলা দেখাম বুলি এইগিলা আৰু ক'ত দেখাই থাকিম দেখাই আছোঁ কালি আৰু যাবই লাগিব পুৱা অলপ কথা পাতি কেনে লগৰকেইটাৰ লগত এইবিলাক তাৰপৰা ঠাণ্ডা আনিছোঁ এই ঠাণ্ডা আৰু এইবিলাক খাব লাগিব আৰু ঠাণ্ডা আছে পানী লাগি থাকে না এতিয়া পানী নাপায় এভেইলেবল তো এইটো চাব পাৰোঁ ৰুম তো আমাৰ ৰুমৰ অৱস্থা ভাবিছি না সেইটো বা কি চিপছৰ পেকেট এইটো কিবা কিবি যি কি নহওক তো তেওঁ আহি ভাল লাগিল দিনটো ঘূৰি ভাল লাগিল এইবিলাক মানে এটা নতুন এক্সপিৰিয়েঞ্চ হোটেলত থাকিলোঁ এনেকৈ মানে নাইট ফ্ৰেণ্ডৰ লগত কলেজৰ পৰা এক্সপিৰিয়েঞ্চটো মজা তো ভিডিঅ'টো চাই কেনেকৈ ক'ব জনাওক তো কালি ৰাতিপুৱা ডাইৰেক্ট নতুন এটা পূৰা মানে ভিডিঅ'টো লগ পাইছোঁ বাই বাই জয়